Hello everyone, মই সুম্পি আৰু মই আপোনালোক সকলোকে আমাৰ চেনেল লাৰ্ন এণ্ড ক্ৰাফ্ট উইথ মিলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিব ওলাইছোঁ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় 1 ভূপৃষ্ঠত সময় গণনা। এই অধ্যায়টোৰ তোমালোকৰ যিকেইটা অনুশীলনী কুৱেশ্যন আছিলে সেই কুৱেশ্যনকেইটা আলোচনা কৰিব ওলাইছোঁ মই। গতিকে ব'লা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আছে সমূহ উত্তৰ দিয়া। ইয়াতে 1 নম্বৰটো দিছে যে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান। গতিকে ইয়াৰে এনসাৰটো হ'ব ক'ত আছে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা 360ডাল। ঠিক আছে, নেক্সট কুৱেশ্যন খত দিছে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান। আৰু ইয়াৰ এনসাৰটো হ'ব 82 সমষ্টি 2/1 ডিগ্ৰী। অৰ্থাৎ আমি ইয়াক এনেকৈও লিখিব পাৰোঁ 82 ডিগ্ৰী 30 মিনিট এনেকৈ লিখিবা হা, পূব দ্ৰাঘিমাংশ। ঠিক আছে, নেক্সট গ নম্বৰটো দিছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন। আৰু ইয়াৰ আনসাৰটো হ'ব 24 ঘণ্টা। পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? 24 ঘণ্টা লাগে, হয়নে? নেক্সট কুৱেশ্যনটো দিছে গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বুলি কোৱা হয়। আৰু ইয়াৰ আনসাৰটো হ'ব গ্ৰীনিজ মান সময়। গ্ৰীনিজ মান সময়। ঠিক আছে, নেক্সট কুৱেশ্যন দিছে কৌণিক দূৰত্বৰ জোখৰ একক কি। আৰু ইয়াৰ আনসাৰটো হ'ব ডিগ্ৰী। ঠিক আছে, কৌণিক দূৰত্বৰ জোখৰ একক কিমান কি ডিগ্ৰী। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 2 ক'ত দিছে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ডেছ কোণ কৰি থাকে। ঠিক আছে, এতিয়া কি কৈছে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান কোণ কৰি থাকে লিখিব দিছে। ইয়াৰ আনসাৰটো হ'ব 360 ডিগ্ৰী। নেক্সট খ দিছে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক ডেছ বোলে। আৰু ইয়াৰ আনসাৰটো হ'ব দ্ৰাঘিমাংশ। নেক্সট কুৱেশ্যন নম্বৰ গত দিছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব ডেছ দ্ৰাঘিমাংশ। আৰু ইয়াৰ আনসাৰটো কিমান হ'ব 0 ডিগ্ৰী দ্ৰাঘিমাংশ। ঠিক আছে, নেক্সট দিছে কুৱেশ্যন নম্বৰ ঘ মধ্যাহ্ন সূৰ্যৰ পৰা পূবফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত কেইটা বাজিব। ইয়াৰ এনসাৰটো হ'ব 1 বাজিব হা। মধ্যাহ্ন সূৰ্যৰ মানে দুপৰীয়া হয় নহয়, এইটো পূবফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত কেইটা বাজিব আবেলি 1 বাজিব। কুৱেশ্যন নম্বৰ 3ত ক'ত দিছে পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়। এইটো কি হ'ব চোৱা সঁচা। ইয়াত মানে সঁচা মিছা উলিয়াব দিছে। ঠিক আছে, নেক্সট দিছে খত দিছে ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত 1 দিন যোগ দি ল'ব লাগে। এইটো কি হ'ব সঁচা। নেক্সট দিছে কোনো এখন ঠাইৰ নিশা 12 বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়। এইটো কি হ'ব সঁচা। নেক্সট ঘত দিছে 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা। এইটো কি হ'ব সঁচা। নেক্সট কুৱেশ্যন নম্বৰ ঙত দিছে গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। এইটো কি হ'ব সঁচা। নেক্সট 4 নম্বৰ কুৱেশ্যনটো দিছে ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসৰি গ্ৰীনিজৰ পশ্চিমে গ'লে সময় লাভ লোকচান হোৱা বুলি অনুভৱ কৰে। এইকেইটা কোনটো শুদ্ধ কোনটো ভুল দিয়া হৈ আছে চিন মৰা হৈছে। গতিকে ইয়াৰ এনসাৰটো হ'ব লাভ, সময় লাভ হোৱা বুলি অনুভৱ কৰে। খ নম্বৰটো চোৱা গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়। গতিকে মুম্বাই পূব
পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত আৰু ইয়াতে এনসাৰ কি হ'ব পূবত অৱস্থিত গ নম্বৰত দিছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাংশত 4 মিনিটতকৈ সময় আগবঢ়া পিছবঢ়া আৰু ইয়াৰ আনসাৰটো কি হ'ব আগবঢ়া হ'ব ঘ নম্বৰত দিছে ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে 83 ডিগ্ৰী 20 মিনিট 90 ডিগ্ৰী নহলে 83 নেক্সট দিছে 83 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাডালক গ্ৰহণ কৰা হৈছে এটো আমি পাই আহিছো কি হয় 82 ডিগ্ৰী 30 মিনিট নেক্সট দিছে উঙত আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰৰ স্থানীয় সময় গ্ৰীনিছ মান সময় ভাৰতীয় মান সময়ত চলে ইয়াতে কি হ'ব এনসাৰটো ভাৰতীয় মান সময়ত চলে ঠিক আছে